নমস্কাৰ গুৱাহাটীলৈ ওলাইছোঁ ইমান সুন্দৰ ৰাস্তা আলি কাষৰ দুই কাষৰ পাহাৰীয়া ঠাই দূৰৰ সুইবোৰ ধুনীয়া পাহাৰবিলাক চাওকচোন ইমান সুন্দৰ অতি সুন্দৰ মনোমোহা সন্মুখত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সৌবোৰ দূৰৰ পাহাৰ খিৰিকীৰ বাটেৰে চোৱা ৰিণিকি দেখি ইমান সুন্দৰ যেন অতি মনোমোহা উৎপাত গৰম তথাপিও গাড়ীৰ কেবিনত বহি চাইছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দূৰৰ ফালে মূৰ তুলি চাইছোঁ গড় দেখি পাওঁ নেকি নাই দাঁতিৰ কাষত ৰাস্তাৰ কাষত দুয়োফালে শাৰী শাৰী গছ সৌবোৰ পাহাৰ অতি মনোমুগ্ধকৰ দূৰৰ পাহাৰ দেখিবলৈ ইমান ধুনীয়া অতি সুন্দৰ এটা ৰাস্তা পাৰ হৈ গৈছে আলিৰ কাষৰ ঘৰবোৰত থাকি ভাল লাগিব চাগে পাহাৰীয়া কিনাৰত ঘৰ গুৱাহাটীলৈ আহি আছোঁ খিৰিকীৰ কাষত বহি এইবাৰ বহি ল'লোঁ মই কেবিনত সন্মুখৰ ৰাস্তাটোৰ অতি সুন্দৰ যান বাহন নাই তেনেকৈ হেৰেঙা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পাৰ হৈছোঁ পথৰ দাঁতিত ছিগনেল লিখা আছে দূৰৰ পাহাৰবোৰ কোনোবাই যেন খান্দিলে টকলা পাহাৰ খিৰিকীৰে চাই পঠাওঁ কাষৰ ঘৰবোৰ আলিদাঁতিৰ ঘৰবোৰ অতি সুন্দৰ মনোমুগ্ধকৰ দূৰৰ পাহাৰৰ মাজত থকা ঘৰটো থাকিবলৈ কেনেকুৱা হ'ব বাৰু অনুভৱ কবিয়ে হয়তো কবিতাই লিখিলেহেঁতেন অতি সুন্দৰ মুগ্ধকৰ ফ'ৰলেন যুক্ত ৰাস্তাত গাড়ী আমাৰ অতি স্পীডত চলিছে সন্ধিয়া হ'বলৈ গৈ আছে পাবগৈ লাগে গুৱাহাটী অতি সোনকালে আপোনালোকক পুনৰ লগ পাম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বহুত ধন্যবাদ আপোনালোকলৈ